নমস্কাৰ আপুনি এক্সম নিউজ চাই আছে চলক আজি জানো অসমৰ আজিৰ 30টা ডাঙৰ খবৰ আপুনি কৰ পৰা আমাক চাই আছে তলত কমেন্ট কৰি নিশ্চয় জনাব আৰু ভিডিওটো লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাৰিওদিশৰ পৰা মিসাইল বোমা বিস্ফোৰণ আক্ৰমণ এইবোৰে দেখি আছিল ইৰাণবাসীয়ে ইজৰাইল আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পাছত বহুদিনলৈ এই যুদ্ধ চলে কিন্তু তাৰ মাজতেই ইৰাণ আৰু আমেৰিকাৰ নাগৰিকে কিছু হকাহ পায় কিয়নো 8 এপ্ৰিল 2026ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আগন্তুক 2 সপ্তাহলৈ ইৰাণৰ সৈতে যুদ্ধবিৰতি অব্যাহত ৰাখিব বুলি ঘোষণা কৰে যুদ্ধবিৰতি ঘোষণাৰ পাছতে দুয়োখন দেশৰ নাগৰিকে ভাবিবলৈ আৰম্ভ কৰিছিল যে এতিয়া পুনৰ ঘূৰি আহিব শান্তি পুনৰ পূৰ্বৰ দৰে পৰিস্থিতি আহিব ঘূৰি কিন্তু হেয়া সময়তে যেন পুনৰ দুয়োখন দেশৰ মাজত পুনৰ যুদ্ধ আৰম্ভ হোৱাৰ খবৰ আহি পৰিছে কিন্তু পুনৰ যুদ্ধ আৰম্ভ কিয় হোৱাৰ আশংকা দেখা দিছে সেই বিষয়ে জনাৰ পূৰ্বে আমি জানিব লাগিব কি চুক্তিৰ বিনিময়ত সম্পন্ন হৈছিল যুদ্ধবিৰতি আমেৰিকা আৰু ইৰাণৰ যুদ্ধবিৰতিৰ বাবে বান্ধি দিয়া প্ৰধান শৰ্তসমূহ আছিল ক্ৰমে 1 হৰমুজ প্ৰণালীৰে জাহাজৰ চলাচল ইৰাণৰ সেনাবাহিনীৰ সমন্বয়ত হ'ব 2 হৰমুজ প্ৰণালীত আক্ৰমণ বন্ধ হ'ব লাগিব 3 আমেৰিকাই সকলো ঘাটিৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰিব লাগিব 4 হৰমুজত নিৰাপদ ট্ৰেনজিট ব্যৱস্থা স্থাপন কৰিব লাগিব য'ত ইৰাণে মুখ্য ভূমিকা পালন কৰিব 5 ইৰাণে যুদ্ধত হোৱা লোকচানৰ সম্পূৰ্ণ ক্ষতিপূৰণ লাভ কৰিব লাগিব 6 ইৰাণৰ ওপৰত আৰোপ কৰা সকলো প্ৰাথমিক আৰু গৌণ নিষেধাজ্ঞা আঁতৰাই পেলাব লাগে 7 বহিৰাজ্যত জব্দ কৰা ইৰাণৰ সম্পত্তি ঘূৰাই দিব লাগিব 8 এই সকলোবোৰ চৰ্ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ UNSCৰ বাধ্যতামূলক প্ৰস্তাৱত অনুমোদন দিব লাগিব 9 আমেৰিকাই লিখিত আশ্বাস দিব লাগে যে ভৱিষ্যতে ইৰাণক আক্ৰমণ নকৰে পুনৰ আৰম্ভ হ'ব যুদ্ধ মিডিল ইষ্টত ক্ৰমাৎ পৰিস্থিতি অধিক বেয়া হোৱাৰ দিশে আগবঢ়াৰ আশংকা বৃদ্ধি পাইছে ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে যে যদি আমাৰ দেশৰ ঘাটসমূহৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হয় তেন্তে মিডিল ইষ্টৰ বন্দৰসমূহৰ লগতে ওমান সাগৰত থকা ঘাটসমূহ সুৰক্ষিত হৈ নাথাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে হৰমুজ প্ৰণালীত ইৰাণৰ বন্দৰত প্ৰৱেশ আৰু প্ৰস্থান কৰা সকলো জাহাজক অৱৰোধ কৰাৰ ভাবুকি প্ৰদান কৰে এই সকিয়নি দিয়ে ইৰাণে ইফালে আমেৰিকান চেণ্ট্ৰেল কমাণ্ডই ঘোষণা কৰিছিল যে সোমবাৰৰ পুৱা 10 বজাৰ পৰা ইৰাণৰ ঘাটসমূহ ঘেৰাও কৰা হ'ব ইয়াৰ অৰ্থ হ'ল ইৰাণলৈ আহযাহ কৰা বিভিন্ন দেশৰ জাহাজসমূহক আমেৰিকাৰ নৌসেনাই আবদ্ধ কৰি ৰাখিব অৱশ্যে ইৰাণৰ বাদে আন স্থান বা বন্দৰলৈ যোৱা জাহাজসমূহক ষ্ট্ৰেইট অফ হৰমুজৰ মাজেৰে পাৰ হ'বলৈ অনুমতি প্ৰদান কৰা হ'ব আমেৰিকাৰ এই ঘোষণাৰ পাছতে ইছলামিক ৰেভলিউচনাৰী গাৰ্ড কৰ্পছ চমুকৈ IRGCয়ে বিষয়টোৰ দায়িত্ব গ্ৰহণ কৰে IRGCয়ে কয় যে সামুদ্ৰিক নিৰাপত্তা একপক্ষীয় হ'ব নোৱাৰে মিডিল ইষ্টৰ বন্দৰসমূহৰ নিৰাপত্তা হয়তো সকলোৰে বাবে হ'ব নাইবা কাৰোৰে বাবে নহয় আমেৰিকাই যদি যুদ্ধ বিচাৰে তেন্তে ইৰাণো পিছহুহি নাহে ইয়াৰ উপৰি ইৰাণৰ সামৰিক আদেষ্টা মহচিন ৰেজাই দাবী কৰে যে তেওঁলোকৰ হাতত আছে অতি বিনাশকাৰী অস্ত্ৰ যি অস্ত্ৰ বৰ্তমানলৈ সমগ্ৰ বিশ্বৰ সন্মুখত কৰা হোৱা নাই ইৰাণে পাৰমাণৱিক চৰ্তসমূহ মানি ল'বলৈ অস্বীকাৰ কৰিছে আনহাতে ইৰাণে জব্দ কৰা সামগ্ৰীসমূহ মুকলি কৰাৰ লগতে আমেৰিকা ইজৰাইলৰ আক্ৰমণৰ ফলত হোৱা ক্ষতিৰ ক্ষতিপূৰণৰ দাবীৰ ওপৰত জোৰ দিছিল প্ৰাইচ থবিৰ ষ্ট্ৰেইট অফ হৰমুজ আমেৰিকাই ষ্ট্ৰেইট অফ হৰমুজ অৱৰোধৰ ভাবুকি প্ৰদান কৰাৰ পাছতে এই হৰমুজ প্ৰণালী প্ৰায় বন্ধ হৈ পৰিছে য'ত এসময়ত প্ৰতিদিনে প্ৰায় 135খন জাহাজ পাৰ হৈছিল সেই প্ৰণালীত এতিয়া মাত্ৰ 40খনহে দেখিবলৈ পোৱা গৈছে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বৰ ওপৰত আমেৰিকাৰ খাৰুৱা তেল 8% বৃদ্ধি পোৱাৰ পাছতে প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম $104.24 হৈ গৈছে যদি আমেৰিকাই এই অৱৰোধ দীৰ্ঘ সময়ৰ বাবে ৰাখে তেন্তে সমগ্ৰ বিশ্বতে খাৰুৱা তেল গেছৰ ভয়াৱহ নাটনি দেখা দিব বিশেষজ্ঞসকলৰ মতে ডোনাল্ড ট্ৰাম্পে এই অৱৰোধৰ দ্বাৰা ইৰাণৰ অৰ্থনৈতিক ৰাজহাড়তলো ভাঙি পেলাব বিচাৰিছে ভাৰতৰ ওপৰত কুপ্ৰভাৱ আমেৰিকাই অৱৰোধৰ ভাবুকি দিয়া ষ্ট্ৰেইট অফ হৰমুজ ভাৰতৰ বাবেও অতিকৈ গুৰুত্বপূৰ্ণ
কিয়নো ভাৰতৰ বাবে প্ৰয়োজনীয় খাৰুৱা তেলৰ প্ৰায় 50% প্ৰতিদিনে এই হৰমুজ প্ৰণালীৰে আমদানি কৰা হয়। ইয়াৰ লগতে LPG, LNG আদিও স্থানান্তৰ কৰা হয় ষ্ট্ৰেইট অফ হৰমুজৰ মাজেৰে। কেপলাৰৰ বিশেষজ্ঞৰ ৰিপৰ্ট অনুসৰি ভাৰতৰ বাবে খাৰুৱা তেলৰ তুলনাত প্ৰাকৃতিক গেছৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো অধিক সংকটজনক হোৱাৰ সম্ভাৱনা আছে, কিয়নো ভাৰতত প্ৰয়োজনীয় LPGৰ 80-85% আমদানি কৰা হয়।